খবৰ সকলোৰে নিশ্চয় ভাল আৰু মই মণিখাই আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো মই মাৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু মাৰ ঘৰৰ পৰা কিয় ষ্টাৰ্ট কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব আৰু এই ভিডিঅ'টি যদি আপোনালোকে ভাল পায় তেনেহ'লে কমেণ্ট এটা কৰি দিব আৰু ভিডিঅ'টি আৰম্ভ কৰাৰ পূৰ্বে মই সদায় কোৱাৰ দৰে আজিও কৈছোঁ যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব আৰু ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেনেহ'লে আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু মই মাৰ ঘৰৰ পৰা এইটো কাৰণেই ভিডিঅ'টি বনাবলগীয়া হৈছে কিয়নো মোৰ দেউতা ঢুকুৱা আজি 6 মাহ হৈছে 6 মাহ সম্পূৰ্ণ হোৱা নাই 5 মাহ পূৰ হৈ এতিয়া 6 মাহ যিহেতু চলি আছে সেইকাৰণে আৰু আমাৰ মা ঘৰ যিহেতু ফুৱালু সংঘৰ হয় আৰু ফুৱালু সংঘত 6 মহীয়াটো পতা নাযায় ডাইৰেক্ট বছৰিকাই পতা হয় আৰু যিহেতু 6 মহীয়া নাপাতে সেইকাৰণে মায়ে ভাবিলে ভকত কেইজনমানকে মাতি পিনি ভাত এসাঁজ খুৱাই দিওঁ আৰু সেইকাৰণে মই ঘৰলৈ আহি এতিয়া ঘৰত কাম কৰি আছোঁ কুচনখিনি উলিয়াই ফুলৰ টাবখিনি যিহেতু বহুত দিনৰ পৰা ভিতৰতে আছিলে সেইকাৰণে ভাবিলোঁ অলপ ৰ'দত উলিয়াই দিওঁ আৰু ভণ্টিও ভিতৰত কাম কৰি আছে তাই কাপোৰ কানি উলিয়াই ঘৰ দুৱাৰ মচিছে আৰু মই এইখিনি কাম কৰিবলৈ কৰি আছোঁ যিহেতু আমাৰ ঘৰত ল'ৰা নাই মানুহজনে আহি পিনি খৰি ফালি থৈ গ'ল ৰাতিপুৱা আৰু তেওঁ এতিয়া দোকান গ'ল আৰু মই এতিয়া আহিছোঁ ভাতখিনি কাটি থৈছিলে বাৰু ল'ৰাকেইটাই এতিয়া মই জুপিয়াবলৈ আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আজি দিনটোত কি হয় তাকে দেখুৱাবলৈ যিমান পাৰোঁ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকক আপোনালোকে बड़ा हो गया Game-nya tuh ya. Pate melai na katisle. Dekha lo aya. Kolo bola ma hedana. Hedana bole 2 টাকা ওচৰত মিঠাই খাব। আৰু এতিয়া মই ঘৰ সাৰি আছোঁ মোৰ দেউতাৰ সপোনৰ ঘৰখন তেওঁ বহুত আশা আছিলে ঘৰখন ভালদৰে সজাবলৈ কিন্তু তেওঁ সেই আশা পূৰণ নহ'লে তেওঁ অসুখৰ কাৰণে অসুখতেই মানে বহুত পইচা গুচি যায় তেওঁ মেডিচিন কিনোতেই আৰু তেওঁৰ যিখিনি আশা আছিলে সেইখিনিতো এতিয়া আমিয়ে পূৰণ কৰিব লাগিব তেওঁৰ সকলোবোৰ আশা আমি পূৰণ কৰিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ সিমানখিনি কৰিবলৈ চেষ্টা কৰিম তেওঁ আত্মাই যাতে শান্তি পায় সকলোখিনি তেনেকৈ কৰিবলৈ চেষ্টা কৰিম
কাম নিছ নে এইটো বিয়া চিয়া নপতা মানুহটো এই ভাই और ये रोटी पूर रहा है फुला फुला কৈছে কৈছে মাৰে ইউটিউব বনাই খানা চোৱা কিনি কিব খাই দিওঁ প্লিজ পাই পাই ঠিক আছে নিও আৰু এই ইয়াত তাত থোৱা হৈছে আপনি কেমেৰা ধৰাই দিলে কেছ নাই মনিকা ব্লগ হয় দছ চলি দে ঐ এইটো থাম্বনেল মই বনাম দে এইটো ভাল লাগিলে ভাল লাগে তুমি উঠোৱা চিন্তুকে দেখাৰ মানে বাহিৰত দেখা এয়া বৰ্তাহঁত আহিছে এয়া আমাৰ ইটো বৰ্তাই ভিডিঅ' ইউটিউবত পাই যাবা চাওঁতে চাই দে কিবা নেটত যাব আমাৰ মাজনী বা ইউটিউবাৰ বুলি নাজানা পাই থাকা তোমাৰ পৰা মই চাই দিওঁ আৰু তোমাৰ মোবাইলত সেইকাৰণে গম নোপোৱা চাই দিছোঁ এয়া আমাৰ ঘন বৰ্তা পুৰা দালি বনাই আছে আৰু এয়া ফালে পুৰা ভাজি বনাই আছে এয়া আমাৰ বোৱা এটা মাছ ধুই আছে আৰু এইখিনি ভজা হ'ল সেইখিনি নিওঁ অঁ ভিনদৈ আনিছে বোলে আমাৰ মনিষা বা ভিনদৈ আনিছে আৰু বাকী এয়া দালি হৈ আছে এয়া ভাজি উলিয়াই দিলো মানুহবোৰ উঠাই দিছো মাজনী বা ভিডিঅ' কৰিব দিছে ইউটিউবত দিব বোলে সেইবাবে এইজনেই মোৰ দেউতা যিজনৰ ছোৱালী বুলি মই নিজকে বহুত গৌৰৱ কৰোঁ কাৰোবাৰ আগত তেখেতৰ নামত চিনাকি দিবলৈ পালে মোৰ বহুত ভাল লাগে যেতিয়াই মই তেখেতৰ ছোৱালী বুলি চিনাকি দিওঁ সকলোৱে কয় তেখেত বহুত ভাল মানুহ আছিল কিন্তু এতিয়া তেখেত নাই আমাক এৰি গুচি গ'ল তেখেত আমাৰ মাজত সদায় জীয়াই আছে আমাৰ অন্তৰৰ মাজত তেওঁ সদায় জীয়াই থাকিব আৰু আপোনালোকেও আশীৰ্বাদ কৰিব তেখেতৰ আত্মায়ে যাতে শান্তি পায় আৰু দেউতাৰ নামৰ শব্দটো দেউতাৰ মৰমখিনি তাৰ বিষয়ে যাতে কোনো কথা নাই ভাষা নাই সকলোৰে কাৰণে একেই দেউতাৰ মৰম কেনেকুৱা সকলোৱে জানে কিন্তু তেখেতক যিহেতু বহুত মিছ কৰোঁ ভিডিঅ'টি আৰু দীঘল নকৰোঁ ইমানতে সামৰি